নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু এইফালে দেখিছে নহয় আজিৰ ককাৰ সকাম। আগৰ ভিডিঅ'টোত কৈছিলোঁ নহয় যে দেউতাহঁত আহিব নোৱাৰিলে ককা ঢুকুৱাৰ বাবে, সেই ককাজনৰে আজি সকাম, মানে মোৰ দেউতাৰ দদায়েকৰ। আৰু ককা য'তে আছে ভালে কুশলে থাকক, তেওঁ আত্মাই চিৰশান্তি লাভ কৰক। আৰু যিহেতু ভণ্টিৰ ঘৰৰ পৰা আহি পাওঁতে অলপ দেৰি হ'ল আমাৰ, সেইকাৰণে প্ৰত্যেকটো নিয়ম আচলতে মই দেখুৱাব নোৱাৰিলোঁ। এইফালে ভকতসকল আৰু গোপিনীসকলে নাম লৈ আছে আৰু যিমানখিনি পাৰিছোঁ আহি পাই তাকে ভিডিঅ' কৰিছোঁ আৰু আপোনালোকলৈ আগবঢ়াই দিছোঁ। আচলতে এটা ভিডিঅ' স্মৃতি হিচাপে ৰৈ যায় ইউটিউবত, সেইকাৰণে ভিডিঅ' কৰি আচলতে মই স্মৃতিবোৰ ৰাখিব বিচাৰোঁ আৰু সেইকাৰণে এই ভিডিঅ'টো কৰিছোঁ। কিমানখিনি কি দেখাব পাৰোঁ নাজানো, যদি ভাল লাগে মৰম দিব বুলি আশা কৰিছোঁ। আৰু এইফালে আইতাহঁতি খুৰীহঁতি চাহ দিয়া কামত লাগি আছে আৰু এয়া খোৱা বোৱাও প্ৰায় আৰম্ভ হৈ গৈছে আৰু ভাইটিহঁতি দাইহঁতি এইবোৰ খোৱা বোৱাবিলাকত লাগি আছে। এয়া দেখিছে নহয় আলহী আহি যিহেতু পাইছে, খোৱা বোৱাও আৰম্ভ হৈ গৈছে। এয়া দুইটা আমাৰ ভাইটি আৰু এয়া অকণমান ওচৰতে চাহ দিয়াখিনিও কৰিছে। আৰু আমাৰ ঈশান বেটা আহি পাই গ'লহি ককাকৰ সকাম খাবলৈ। চাহ দিয়া মানুহ বোলে চবকে উঠাইছোঁ আৰু মই অথনিৰ পৰা অহা নাছিলোঁ যে ভিডিঅ' কৰাই নাছিলে, দেৰিকৈ পালোহি, দেৰি পাই কৈছোঁ আৰু চবকে উঠাই দিছোঁ দেই। চাহ খাবলৈ দিছোঁ হা আৰু এইফালে ময়ো ককাৰ ওচৰত ধূপ এডাল জ্বলাই সেৱা এটা কৰি ল'লোঁ। তেওঁ যাতে য'তে আছে ভালে কুশলে থাকক। এইফালে আলহীও অহা যোৱা হৈ আছে। আমাৰ আপা ভাত খাই আহিলে, বহুত সোনকালে ভাত খাই আহিলে। এজনী পেহী, এজনী আৰু এজনী আপা। এয়া সৰুদাই আলহী শুশ্ৰূষা কৰি আছে। কোনে কি পালে কোনে কি নাই পোৱা সেইখিনিতো ভালকৈ মানে কৰিবই লাগিব। আৰু সকাম হওক বা বিয়া হওক আত্মীয় মানুহবিলাকক লগ পোৱা হয় যে সঁচাকৈ বহুত বেছি ভাল লাগে। নহ'লেতো সকলো ব্যস্ত নিচিনাই হয়, পটককেনে আহোঁ বুলি ক'লেও আহিব নোৱাৰে যে। সকাম বিয়া এনেকুৱাবোৰতে লগ পোৱা হয়, সেইকাৰণে ভাল লাগে। আৰু এয়া মাহঁতি আইতাহঁতৰ লগত কিবা কিবি মানে কৰি আছে চাহ দিয়াৰ ক্ষেত্ৰত। খুই লাগিছা গোদাম ৰখীয়া ভিতৰত খাই আছে দেই। এইফালে আমি এতিয়া আহিলোঁ ভাত খাবলৈ আৰু গোটেই বাই ভনীকেইজনী যিহেতু লগ হৈছোঁ, কি যে কথা ওলাইছে আমাৰ। আৰু এতিয়া বৰ্তমান ফটো কথা পাতি থকা হৈছিলে আৰু মোৰ কথা মানে ভিডিঅ'টো এতিয়া এডিট কৰি থাকোঁতে মোৰ নিজৰে হাঁহি উঠিছে, মানে কি যে পাতি আছিলোঁ। আৰু যিহেতু ঘৰৰে সকাম আৰু খাওঁতে কিখন যে কৰি আছোঁ নহয় ভিডিঅ'। আৰু ভাল লোৱা কি দিছে, মই মাছ দিছে, মা মানে পোনে মাছ ধৰা দিছে খা। মাহী গৈছে ভাতটো দিয়াহি নাই কিন্তু। ভাল আছেনে? ভাল আছেনে? ভাইটি আমি
ভাত পানী খাই মেলি এতিয়া ঘৰলৈ এপাক আহিছোঁ, যিহেতু ভণ্টিৰ ল'ৰাটো আছে, সি অকণমান মানে আমনি পাইছে আৰু যিহেতু গৰম আজি। আৰু এতিয়া ঘৰলৈ আহিছোঁ, ঘৰলৈ আহি আকৌ আপোনালোকক যিমানখিনি পাৰোঁ দেখাই থাকিম। আচলতে আলহীবিলাকো আহি থাকে যে ভিডিঅ' কৰিবলৈ অকণমান বেয়া লাগে, যিমানখিনি পাৰিছোঁ কৰিছোঁ আৰু আপোনালোকক দেখাম। আৰু আমাৰ এইফালে ছোৱালী সন্থা গোটেইখিনি গুচি আহিলোঁ। এয়া ৰাতিলৈ আকৌ গোটেইকেইজনী আহিছোঁ, লগতে খুৰীহঁতো আহিছে। দিনত আকৌ অহা নহ'লে, মানে ভণ্টি ল'ৰাটো অকণমান আমনি কৰিলে, ভাগৰুৱা নিচিনা হ'ল নেকি সি, সেইকাৰণে তাৰ লগতে থাকিলোঁ আৰু অহা নহ'লে সকামৰ ঘৰলৈ। এতিয়া আকৌ ৰাতিলৈ আহিছোঁ, যিহেতু নাম কীৰ্তনৰ নিয়মটো থাকে সেইকাৰণে। এয়া দেখিছে নহয়। আৰু এতিয়া নাম কীৰ্তনৰ নিয়মটো কৰিবৰ কাৰণে আমিও আহিছোঁ আৰু বেছি টাইম নাথাকোঁ, আকৌ ল'ৰাটো আমনি কৰিব, সেইকাৰণে অলপ টাইম থাকিম আৰু যামগৈ। এইফালে খুৰীয়ে আকৌ ভকতসকলক মানে ভৰি ধুৱাবলৈ ৰখি আছিলে। এয়া আমাক দেখি অকণমান এক্টিং কৰি দেখাইছে। আৰু এয়া ভকতসকল আহিলেই নাম কীৰ্তনৰ নিয়ম কৰিবলৈ। চব বহি আছোঁ এতিয়া। খাব লৈছোঁ দেই আমি ভাত। দুবাৰ মাৰিছোঁ সকাম বুলি। আমি খোলে ৰাতি চাপনা এইফালে যিহেতু মই ভণ্টিহঁতৰ ল'ৰাটোক লৈ পিনে ভিডিঅ' কৰি আছিলোঁ, সেইকাৰণে বা কৈ আছোঁ আৰু তাৰ মাতটো শুনিছে চাগৈ। আৰু ভিতৰত থাকিবলৈ সি বেয়া পাইছে, মানুহ চানুহবোৰ প্ৰায় দেখিছে নাই, বাহিৰতে থাকি ভাল পাইছে, সেইকাৰণে অকণমান উলিয়াই দিছোঁ। আৰু এয়া খুৰীহঁতি অকণমান মানে জিৰণি লৈছে আৰু চাহ একাপ খাইছে। আৰু বহুত দিনৰ পাছত আচলতে স্কুলৰ লগৰ এটা লগ পালোঁ, সি সকাম খাবলৈ বুলি আহিছে। আৰু যিহেতু চাকৰি পাইছে, সেইকাৰণে ধেমালি কৰি আছিলোঁ তাক ইয়াতে। চাকৰিটো পালোঁ বাৰু, তেনেকৈ বাহিৰটো পাৰি দিম দে, এনেকুৱা ঠগিব নালাগে হ'ব। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। কেনে পালে জনাব, আৰু যদিহে ভাল লাগে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষত দুকপিমান ফটোৰ সৈতে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম।